এই মুহূৰ্তত ৰাজ্যৰ শিক্ষাৰ্থীলৈ লৈ আহিছোঁ এটা ভাল খবৰ। মোদী চৰকাৰে ৰাজ্যৰ শিক্ষাৰ্থীসকললৈ দিব 50,000কৈ টকা। কোনে কোনে পাব এই 50,000 টকা, কেনেকৈ কৰিব পাৰিব আবেদন, সকলোবোৰ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব আবেদন। আবেদন পত্ৰত নিজৰ সকলো তথ্য দিব লাগিব শিক্ষাৰ্থীয়ে। কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই 50,000 টকাৰ ভিতৰত 30,000 টকা দিব টিউচনৰ মাচুল হিচাপে মোদী চৰকাৰে আৰু 20,000 টকা দিব আনুষংগিক সামগ্ৰী কিনিবৰ বাবে। মোদী চৰকাৰে এককালীন ৰাষ্ট্ৰীয় বৃত্তি আগবঢ়াব ৰাজ্যৰ শিক্ষাৰ্থীলৈ। প্ৰগতি স্কলাৰশ্বিপ আঁচনিৰ দ্বাৰা প্ৰদান কৰা হ'ব এই ধন। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কাৰিকৰী শিক্ষা পঢ়িব বিচৰা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই ধন। আপোনালোকে শিক্ষামূলক খবৰসমূহ পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে এইটো ভিডিঅ'ত লাইক কৰি কমেণ্ট এটা কৰি দিব।